নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নিৰ্বাচনী প্ৰচাৰত জাতি ধৰ্ম সম্প্ৰদায়ক লৈ ভাষণ দিলেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰাজনৈতিক দলক শেষ সকিয়নি ভাৰতৰ নিৰ্বাচন আয়োগৰ। সমাগত লোকসভা নিৰ্বাচন এতিয়া মাত্ৰ তাৰিখ ঘোষণাৰ বাবে অপেক্ষা। ইতিমধ্যে সকলো ৰাজনৈতিক দলে নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিছে। আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে। এই সকলোবোৰৰ মাজতে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে সকলো ৰাজনৈতিক দল প্ৰাৰ্থী আৰু তাৰকা প্ৰচাৰকসকলৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। আয়োগে কৰণীয় আৰু কৰিব নলগাৰ তালিকাও প্ৰকাশ কৰিছে। আন এটা খবৰ, আজি হাজাৰ হাজাৰ পৰিয়ালৰ বেংকৰ একাউণ্টত জমা কৰা হ'ব ৯,০০০কৈ টকা। চৰকাৰী শৌচাগাৰ নিৰ্মাণৰ বাবে একাউণ্টত দিব ৯,০০০কৈ টকা। শৌচাগাৰ যদি লাগে তেন্তে আপুনিও অনলাইনত আবেদন কৰিব পাৰিব। প্ৰথম কিস্তিৰ ধন ৯,০০০ টকা দিব চৰকাৰে। প্ৰথম পৰ্যায়ত ১ লাখ পৰিয়ালক দিব এই ধন। চৰকাৰে পোনপটীয়াকৈ একাউণ্টত জমা কৰাই দিব ৯,০০০কৈ টকা। আজি হাজাৰ হাজাৰ পৰিয়ালৰ বেংকৰ একাউণ্টত জমা কৰা হ'ব এই ধন। পৰৱৰ্তী খবৰ, আজি জমা দিবলৈ সাজু লাখপতি বাইদেউৰ ফৰ্ম। আজিৰ পৰা আৰম্ভ হৈছে ফৰ্ম জমা দিয়াৰ দিন। ফৰ্ম জমা দিলে আপুনি একাউণ্টত লাভ কৰিব ১০,০০০কৈ টকা। লাখপতি বাইদেউসকলৰ বাবে এক ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। লাখপতি বাইদেউৰ ফৰ্ম আজি জমা কৰা হ'ব। লাখপতি বাইদেউসকলৰ বাবে ১০,০০০ টকাৰ চৰকাৰী সাহায্য ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ বাবে ফৰ্মো বিতৰণ কৰা হৈছিল আৰু আজি সেই ফৰ্ম জমা কৰা হ'ব। আন এটা খবৰ, কাৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দীপক দে। দীপক দে কৈছে বিৰোধিতা কৰক কাই ৰাষ্ট্ৰহীন কৰিব হিন্দু বাঙালীসকলক। কাৰ সন্দৰ্ভত এইবাৰ মন্তব্য কৰিছে বাঙালী নেতাজনে। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতিজনে এইবাৰ কৈছে যে কাই CAA বাঙালীৰ ভৱিষ্যত ধ্বংস কৰিব। পৰৱৰ্তী খবৰ, আৰক্ষী প্ৰধান এজনে সংবিধান বিৰোধী কথা কোৱাৰ অধিকাৰ ক'ত পালে? ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান GP সিঙক এইবাৰ সকিয়নি দিলে অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে আৰক্ষী পদত থাকি আৰক্ষী সঞ্চালক প্ৰধান পদত থাকি সংবিধান বিৰোধী মন্তব্য কেনেকৈ ক'ব পাৰে আৰু ক'ত অধিকাৰ পালে আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে। আন এটা খবৰ, ৰাজ্যসভাৰ ৩৩% সাংসদৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। বিজেপিৰ ২৩% নেতাৰ বিৰুদ্ধে আছে সাংসদৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। এক ডাঙৰ খবৰ জনাই আছো, ৰাজ্যসভাৰ ৩৩% সাংসদৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। তেওঁলোকৰ মুঠ সন্মিলিত সম্পত্তিৰ পৰিমাণ প্ৰায় ২০,০০০ কোটি টকা। ইয়াৰে ১৪% বিলিয়নাৰ। স্বেচ্ছাসেৱী সংগঠন এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদনত এনে দাবী উত্থাপন কৰা হৈছে। ADR আৰু নেশ্যনেল ইলেকশ্যন ৱাচৰ যৌথ সমীক্ষাত দেখা গৈছে যে ৰাজ্যসভাৰ ২জন সাংসদ আছে যাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত গোচৰ চলি আছে। অৰ্থাৎ তেওঁলোকৰ বিৰুদ্ধে আছে হত্যাৰ অভিযোগ। ৰাজ্যসভাৰ ৪জন সাংসদৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰা হৈছে। ৰাজ্যসভাৰ মুঠ ২২৫ গৰাকী সাংসদৰ ওপৰত এই সমীক্ষা চলোৱা হৈছে। সমীক্ষাৰ ফলাফলৰ ভিত্তিত এখন প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে, য'ত কোৱা হৈছে ২২৫জন সাংসদৰ ভিতৰত ৭৫জন সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে, যিটো শতাংশ হিচাপে ৩৩%। সেইদৰে আন ৪০জন সাংসদৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ ৰুজু কৰা হৈছে, যিটো মুঠ সাংসদৰ ১৮%। এই সমীক্ষা ৰাজনৈতিক দলসমূহৰ ভিত্তিত কৰা হৈছে, য'ত দেখা গৈছে বিজেপিৰ ৰাজ্যসভাৰ ২৩% সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। দ্বিতীয় স্থানত আছে কংগ্ৰেছ। তেওঁলোকৰ ২৮জন সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ চলি আছে।
তৃতীয় স্থানত আছে তৃণমূল কংগ্ৰেছ। মমতা বেনাৰ্জীৰ দলৰ 13জনকৈ সাংসদৰ ভিতৰত 5জনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে, যিটো প্ৰায় 38%। ৰাজ্যসভাৰ মুঠ সদস্যৰ সংখ্যা 233 জন। কিন্তু বৰ্তমান মহাৰাষ্ট্ৰৰ এখন আসন আৰু জম্মু কাশ্মীৰৰ 4খন আসন খালী হৈ আছে। সাংসদৰ 3গৰাকীৰ খতিয়ান পোৱা নগ'ল। এডিআৰৰ প্ৰতিবেদনত সাংসদসকলৰ সম্পত্তিৰ বিষয়টো উত্থাপন হৈছে। ইয়াত দেখা গৈছে যে ৰাজ্যসভাৰ 225 জন সাংসদৰ সদস্যৰ মুঠ সম্পত্তি 19,602 কোটি টকা। অৰ্থাৎ ইয়াৰ মতে ৰাজ্যসভাৰ প্ৰতিজন সদস্যৰ গড় সম্পত্তিৰ পৰিমাণ 87 কোটি 12 লাখ টকা। ইয়াৰ ভিতৰত 31 জন সাংসদ অৰ্থাৎ 14% বিলিয়নাৰ বা যাৰ সম্পত্তিৰ পৰিমাণ 100 কোটি বা অধিক। পৰৱৰ্তী খবৰ, এতিয়াৰে পৰা অসমৰ মূৰত অতিৰিক্ত 4,546.74 কোটি টকাৰ ঋণৰ বোজা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শুকুৰবাৰৰ নিশা দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হৈছে ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে কেইবাটাও ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰি কৰিছে মন্ত্ৰী কেশৱ মহন্তই। কেবিনেটে অসমত টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেডে 27,000 কোটি টকা ব্যয়েৰে এটা ছেমিকণ্ডাক্টৰ ইউনিট স্থাপনৰ যুগান্তকাৰী সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী আৰু টাটা সঞ্চৰ অধ্যক্ষৰ ধন্যবাদ জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। এই ছেমি কণ্ডাক্টৰ ইউনিটটো জাগিৰোডৰ পূৰ্বৰ নগাঁও কাগজ কলৰ স্থানত স্থাপন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। 500 বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব এই প্ৰকল্প। এই প্ৰকল্পৰ জৰিয়তে পোনপটীয়াকৈ 15,000 লোকে নিয়োগৰ সুবিধা লাভ কৰিব। আনহাতে যোৰহাটত নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰ। বৰুৱা চাৰিআলিৰ পৰা ভোগদলৈ হ'ব 3 লেনযুক্ত এলিভেটেড কৰিডৰ। এই এলিভেট কৰিডৰৰ বাবদ ব্যয় কৰা হ'ব 166.12 কোটি টকা। কেবিনেটে ইয়াৰ প্ৰতি অনুমোদন জনাইছে। আনহাতে কেবিনেটে 4,546 কোটি 74 লাখ টকা নাবাৰ্ডৰ পৰা পুনৰ ঋণ লোৱাৰ বাবেও অনুমোদন জনাইছে। কেবিনেটত পঞ্চায়ত নিৰ্বাচন নোহোৱালৈকে এডিচি চিঅ' ভিডিঅ'ৰ জৰিয়তে পঞ্চায়তৰ কাম কাজ চলাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আনহাতে কেবিনেটে 4টা ব্যক্তিগত প্ৰতিষ্ঠানক অসমত বিনিয়োগৰ বাবে অনুমোদন প্ৰদান কৰে। 1,612 কোটি টকা বিনিয়োগ কৰিবলগীয়া কোম্পানী কেইটা হৈছে মেক্সিম ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ৰিয়েল ষ্টেট প্ৰাইভেট লিমিটেড আৰু কেডি আইৰণ এণ্ড ষ্টীল কোম্পানী। টপচেম ইণ্ডিয়া LLP আৰু ফ্লেক্সক এম প্লাষ্ট প্ৰাইভেট লিমিটেড। কেবিনেটে পলিচি ফৰ কমাৰ্চিয়েলাইজেশ্যন অফ পল্ট্ৰি ছেক্টৰ ইন আছাম 2024ৰ বাবেও অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা এই ক্ষেত্ৰখনত বিনিয়োগ কৰিব বিচৰাসকলে ৰাজ সাহায্য লাভ কৰিব।